কোনে দিব এতিয়া ক্ষতিপূৰণ বেলেগত কাম কৰি কিনে পইচাৰ অভাৱৰ কাৰণে কাম হেৰি কৰিব পৰা নাই মা এনে ঘৰত সোমাই আছে আৰু খালত বহিছিল খালত বহিব পৰা নাই মোৰ মাৰ হাত ভাগি গ'ল মা তাৰমানে ওলাই আহিছিল ঘৰৰ পৰাই ওলাই আহোঁতে তাৰমানে পৰি পেলাই হাতখন ভাঙি গ'ল এবাৰ ঠিকাদাৰৰ মইমতলিত ক্ষুব্ধ জনতা শুৱালকুছিত জল জীৱন মিছন আঁচনিৰ কৰ্মকাণ্ডই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতা শুৱালকুছিৰ সকলো বাট পথসমূহ জল জীৱন আঁচনিৰ নামত খান্দি মৰণ ফান্দৰ গাঁত কৰি এৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শুৱালকুছিৰ সচেতন ৰাইজে এঠাইৰ কাম সম্পূৰ্ণ নোহোৱাকৈ আকৌ আন এঠাইত কাম আৰম্ভ কৰি কামসমূহ আধৰুৱা কৰি থোৱা কাৰ্য একেমুখে গৰিহণা দিছে শুৱালকুছিৰ চাৰিসুতা অঞ্চলৰ ৰাইজে মহিলাগৰাকীৰ ক্ষতিপূৰণ দিবলৈ লগতে দাবী জনাইছে শুৱালকুছিত জল জীৱন মিছন আঁচনিৰ কৰ্মৰত ঠিকাদাৰক মা তাৰমানে ওলাই আহিছিল ঘৰৰ পৰাই ওলাই আহোঁতে তাৰমানে পৰি পেলাই হাতখন ভাঙি গ'ল ৰাস্তাটোত এইটো যিটো ৰাস্তাৰ অৱস্থা তাৰমানে এই অৱস্থাত তাৰমানে হামগুৰি খাই পৰি গ'ল উজত খাই পেলাই মা তাৰমানে সাৰথী অৱস্থা বিৰাটে বেয়াই তাৰমানে আজি মোটামুটি অপাৰেশ্যন কৰাৰ কাৰণে একদম পইচাৰ প্ৰব্লেম হৈছে আজি মোটামুটি অপাৰেশ্যন কৰি মেডিকেলত যাই আছো পইচা বহুত লাগে সেইকাৰণে অপাৰেশ্যনটো কৰিব পৰা নাই কি বা সহায় কৰে একদম তাকে ৰখি আছো আৰু না দাঁতবিলাক মাৰা নাই আগতে ভালে আছিল খানি ফেলে কিবা এখন কিবা কৰিলে এজনলে একো কৰাই নাই আৰু বহু কেইজনে পৰিল মহিলাৰ পৰা পুৰুষলৈকে বহুত কেইজনে মানে গাঁত খান্দিবলৈ নাই একো ফিল আপ কৰা নাই কামটো বন্ধ কৰি থৈ দিছে গুৰুত্ব দিয়া নাই আকৌ হেমাহিয়ে হাতত অপাৰেশ্যন কৰিব লাগিব মই বেলেগত কাম কৰি কিনে পইচাৰ অভাৱৰ কাৰণে কাম হেৰি কৰিব পৰা নাই মা এনে ঘৰত সোমাই আছে আৰু খালত বহিছিল খালত বহিব পৰা নাই